নমস্কাৰ দিবলৈ লৈছো আজিৰ দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে দিবলৈ লৈছো প্ৰথমটো খবৰ আজি প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা জানুৱাৰীত অধিসূচনা ফেব্ৰুৱাৰীতে হ'ব নিৰ্বাচন লগতে পঞ্চায়ত নিৰ্বাচনৰ দিন নহয় হালহৰণি আৰু লগতে কৈছে যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে প্ৰকাশ পাব অধিসূচনা জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব নিৰ্বাচনৰ দিন আৰু লগতে ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব এই নিৰ্বাচন হাইকোৰ্টৰ গছৰ চলি থকা পঞ্চায়তত অনুষ্ঠিত নহয় এই পঞ্চায়ত নিৰ্বাচন লগতে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত আছে কেইবাটাও নতুন নিয়ম পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো ধৰণৰ দলীয় চিহ্ন ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক জানুৱাৰী মাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম জাৰি কৰিছে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ 70% দলীয় প্ৰতীকত নহয় লগতে 30% দলৰ প্ৰতীকত নিৰ্বাচনত অনুষ্ঠিত হ'ব লগতে জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন এই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিব লগতে ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব এই পঞ্চায়ত নিৰ্বাচন দিবলৈ লৈছো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা নতুন বছৰতে 40 লাখ মহিলা লাভ কৰিব 10,000 কোটি টকা ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ কিয়নো শীঘ্ৰে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা 40 লাখ মহিলাই গাইবতী একাউণ্টত পাব 10,000 কোটি টকা ইয়াৰ বাবে চৰকাৰক লাগিব প্ৰায় 4,000 কোটি টকা 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে লগতে তেওঁ কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে এই টকা আপোনালোকৰ একাউণ্টত পাবই আৰু লগতে বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰি আহিছো বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিনৰ ভিতৰত মহিলাসকলে গাইবতী এই 10,000 টকাকৈ পাবই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে দিবলৈ লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানসকলৰ আজান শুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ বন্ধ কৰিলে আজান শুনি বন্ধ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি থাকোঁতে মছজিদত দিছিল আজান ইয়াৰ পিছতে ভাষণ বন্ধ ৰাখিলে মুখ্যমন্ত্ৰীগৰাকীয়ে চামগুৰিৰ কাউমাৰীৰ সভাত ভাষণ দিছিল মুখ্যমন্ত্ৰীগৰাকী আৰু সেই সময়তে আজান দিছিল মুছলমান সমাজৰ আজান যেতিয়া দিছিল তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণ বন্ধ ৰাখিছিল দিবলৈ লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিলে হাফিজ আলী আৰু ৰিজৱানা বেগমে এই দুজন হৈছে হাফিজ আলী আৰু ৰিজৱানা বেগম সম্পূৰ্ণ ৰীতি নীতি পালন কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম গ্ৰহণ হাফিজ আলী আৰু ৰিজৱানা বেগমৰ হাফিজ আলী আৰু ৰিজৱানা বেগম হ'লগৈ ৰাহুল বড়ো আৰু ভূমিকা বড়ো সোণাবড়ো কচুদুলিৰ বাসিন্দা আছিল এই দুয়োজন হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু ধৰ্ম গ্ৰহণৰ আগ্ৰহ প্ৰকাশ কৰে হাফিজ আৰু ৰিজৱানাই দুটা মাহে ইছলাম সমাজৰ সৈতে সম্পৰ্ক ছেদ কৰি নিজ বাসগৃহৰ পৰা আঁতৰি আছিল দুয়োজনে হৰেকৃষ্ণ মন্দিৰত বৈদিক পৰম্পৰা অনুসৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে হাফিজ আৰু ৰিজৱানাই বিশ্ব হিন্দু পৰিষদ বজৰং দল RSSৰ ডিমৰা উদ্যোগত আয়োজন হয় এই বিশেষ অনুষ্ঠান আৰু এই দুজনে আছিল ৰিজৱানা বেগম আৰু হাফিজ আলী দিবলৈ লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিক সকিয়নি RSS প্ৰধান মোহন ভাগৱতৰ মন্দিৰ আৰু মছজিদৰ সংঘাতক লৈ বিজেপিক সকিয়নি মোহন ভাগৱতৰ ভাৰতৰ জনতাই ভোট দি নিৰ্বাচন কৰে প্ৰতিনিধি গতিকে জনতাক সমান চকুৰে চাব লাগে চৰকাৰে হিন্দু মুছলমানৰ সংঘাতক লৈ মুখ খুলিলে RSS প্ৰধানজনে আৰু লগতে তেওঁ কৈছে বিজেপিৰ মুছলমান বিৰোধী ৰাজনীতিক সমালোচনা কৰিছে আৰু লগতে তেওঁ কয় ৰাম মন্দিৰ নিৰ্মাণ কৰিলে হিন্দু হৈ নাযায় কোনো নেতা নিজকে হিন্দু নেতা বুলি জাহিৰ কৰি ফুৰা লোকক সাৱধান বাণী মোহন ভাগৱতৰ আৰু লগতে যুগ যুগ ধৰি ভাৰতত জাতি বৰ্ণ ধৰ্ম মানুহে সম্পত্তিৰে বসবাস কৰি আছে ভাৰতক বিশ্বৰ মডেল বনাব লাগে বুলি তেওঁ কয় আৰু লগতে তেওঁ কয় যে বিভেদ পৰিহাৰ কৰি সন্মিলিত সংস্কৃতিৰে একগোট হ'ব লাগে আৰু লগতে ভাৰতে বিশ্বক দেখুৱাব লাগে একতা